প্ৰণৱ অলৰাউণ্ডাৰ চেনেললৈ সকলোকে পুনৰ স্বাগতম জনাইছো। আজি মই মোৰ ভিন্দৰ ঘৰত আহিছো। ভিন্দই জলকীয়া খেতি কৰি আহিছে আজি 2 বছৰ 3 বছৰৰ আগৰ পৰা। এইবাৰ ভিন্দই কেনে ধৰণে জলকীয়া পুলি লগাইছে, কেনে ধৰণে কি দৰৱ ব্যৱহাৰ কৰিছে তাৰ ওপৰত আপোনালোকক আজি দেখুৱাম ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কিছু কথা ইয়াৰ বিষয়ে জানিব পাৰিব। যদিহে আপোনালোকে ভোট জলকীয়া খেতি আগতে কৰা নাই আৰু নতুনকৈ কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ চেষ্টা কৰক। এইখিনি ভোট জলকীয়া পুলি হয়, অলপমান ৰুলে আৰু বাকী ইয়াতে থৈছে। মই ভোট জলকীয়া পুলিবোৰ দেখিলোঁ আৰু ভিন্দক কাম কৰি থকা দেখিছিলোঁ। আচলতে মই ভিডিঅ'টো বনাম বুলি ভবা নাছিলোঁ, হঠাৎ এইবোৰ দেখি পালোঁ কাৰণে ভিডিঅ'টো বনাবলৈ মন গ'ল। ইমান ভালদৰে ভিডিঅ'টো আজি দেখুৱাব পৰা নাই, তথাপিতো চেষ্টা কৰিলোঁ অলপ। চাওক, এইডোখৰ হৈছে ভোট জলকীয়া পুলি তলি হয়। এয়া এতিয়া নতুনকৈ ৰুইছে, এয়া কালি ৰুইছিলে আৰু এতিয়া আৰু ৰুই আছে। মোৰ ভিন্দো হয়, ৰুই থকা আপোনালোকক দেখুৱাম কেনেধৰণে ৰুইছে। আপোনালোকে দেখিছে এয়া ৰুই গ'ল আৰু আগফালে আছে এডোখৰ, তাত ৰুইছে। প্ৰায় 550ৰ ভিতৰত আছে পুলি। নিজৰ চাকৰি আছে, নিজৰ চাকৰিৰ পৰা ছুটি লৈ এনেবোৰ কাম কৰি থাকে। চাকৰি আছে যদিও এনেধৰণৰ কামৰ পৰা কোনোদিন পিছ পৰি থকা নাই, সদায় এনেদৰে কাম কৰি গৈছে। বাগানৰ কামৰ লগতে এনেদৰে বাম খেতিৰ লগতো জড়িত হৈ থাকে। নিজৰ ল'ৰা ছোৱালীক পঢ়োৱাৰ লগতে নিজৰ পৰিয়াল পোহপাল দি আছে। দেখিছে কামত ব্যস্ত হৈ আছে। এতিয়া ৰাতিপুৱাৰ পৰা লাগি আছে। পুলি আৰু বেছি নাইগে আৰু ৰুই আছে। এতিয়া মই পাতিবলৈ চেষ্টা কৰিম কথাবোৰ, আপোনালোকে চাই থাকক। ৰুই আছে জলকীয়া পুলি ৰুই আছো। পুলি আপুনি কিনি আনিছে? এই পলিথিন পুলি কিনি অনা হৈছে, কিনি আনি পিনে লগাই আছো। যোৱা বছৰ কৈছোঁ, যোৱা বছৰ নিজে পচাইছিলোঁ, এইবাৰ পচাবলৈ টাইম হোৱাৰ কাৰণে বেলেগৰ পৰা অনা হৈছে পুলিটো। আপুনি এতিয়া কি পুলিটো একো দিয়া নাই। এতিয়া ছাগলী গোবৰ দিয়া হৈছে। ছাগলী গোবৰৰ পিছত আৰু এইটো DAP দিয়া আছে অলপ অলপ। তাৰপিছত আকৌ পোকে হেৰি কৰিলে এইটো ইনোভাৰ দিয়া হ'ব মাজে মাজে এবাৰ এবাৰ। আৰু আকৌ অলপ ডাঙৰ হোৱাৰ পিছত আকৌ DAP চাইডে চাইডে অলপ অলপ দি দিম। এই তেনেকেই কৰি আছোঁ আৰু। ইয়াৰ আগৰবাৰ আপুনি কওঁতে মানে কিমানখিনি খৰচ কৰিছিলে আৰু কিমানখিনি আপোনাৰ লাভ হৈছিলে? আগৰবাৰ মই মোটামুটি খৰচ নাই বুলিয়ে ক'ব পাৰি। মোটামুটি 1500 মান টকাত 70,000 মান টকা পোৱা হ'ল। যথেষ্টখিনি আপুনি ধন উপাৰ্জন কৰিছিলে। এইবাৰ অলপ বেছিকৈ কৰিছে যোৱাবাৰ? এইবাৰ অলপ বেছিকৈ কৰিছোঁ। এইবাৰ 520টা পুলি আনিছোঁ। মানে ইয়াত আপুনি টাইমটো কেনেধৰণে দিয়ে অকণমান ক'ব? টাইমটো মানে কাম এই ভোট জলকীয়াখিনি আপুনি ধৰি লওক এতিয়া লগাই আছে, আপুনি চোৱা চিতাবোৰ কেতিয়া কেতিয়া কেনেধৰণে কৰি থাকে? চোৱা চিতাবোৰ ৰাতিপুৱা এবাৰ ৰাতিপুৱা শুই উঠি এবাৰ পানী দিয়া হয়, আকৌ পিছবেলা এবাৰ পানী দিয়া হয়। সেই তেনেকেই হেৰি কৰি থকা হয়। সৰু অৱস্থাত অলপ যতনটো বেছিকৈ ল'ব লাগে। সৰু টাইমটো অলপ হেৰি বেছিকৈ ল'ব লাগে। পানী কেতিয়াটো 2 টাইম দিবই লাগে, ৰাতিপুৱা টাইম আৰু পিছবেলা এক টাইম। পিছবেলাটো বেছি ভাল, পিছবেলা দিলে জিপটো থাকে পানীটো। দেখিলে আপোনালোকে কেনেধৰণে ৰুই আছে। আমি বিশেষকৈ এনেকুৱা কিছুমান ব্যক্তিৰ লগত আমি আলোচনা কৰিব লাগে, যিসকলে আগতে এনেধৰণৰ কাম কৰি আহি আছে আৰু নিজে ধন উপাৰ্জন কৰি আছে, পৰিয়াল পোহপাল দি আছে। আমি আচলতে সেইসকল লোকৰ পৰাহে আমি শিকিব লাগে। এনেই নতুনকৈ যিসকলে কৰি আছে তেনে বিশেষ ব্যক্তিৰ কাৰণে নহয়, আমি যিসকল পুৰণি ব্যক্তিয়ে আগৰ পৰাই ভোট জলকীয়া খেতি কৰি আহিছে বা যিকোনো ধৰণৰ খেতি কৰি আছে, সেইসকল ব্যক্তিৰ পৰা আমি কিছু কথা জানি আমিও কাম আৰম্ভ কৰিব লাগে। যিহেতু এতিয়া এই সময়ত আমি এনেই ৰখি থকাৰ সময় নহয়, আমি সকলোৱে একেলগে এনেদৰে কাম কৰি যাব লাগে।
আৰু মই এই ভোট জলকীয়াৰ বিষয়ে আপোনালোকক নেক্সট আপডেট দিম। এই ভোট জলকীয়াবোৰ কিমান ডাঙৰ হৈছে ইয়াৰ পৰা লগাই সেই আপডেট আপোনালোকক যদিহে লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আপোনালোকক সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আজি যিহেতু ইমানতে মই আপোনালোকৰ ভিডিঅ'টো সামৰিছোঁ আৰু কিছু ইয়াৰ ওপৰত বহু কথা পাতিবলৈ আছে। নেক্সট আপোনালোকক মই দেখুৱাম এই বিষয়ে। আজিলৈ ইমানতে, বাই।